Youth Congressor Blok BPO antara আজি BJP পৰা 300 প্লাছ আৰু UP পৰা 100 প্লাছ আৰু UDF 56 এনেকুৱা আছে প্ৰত্যেকতে 700 প্লাছ আজি কংগ্ৰেছৰো আছে UDFৰো আছে আজি যিখিনি প্ৰগ্ৰাম ল'লে ছাকচেছফুল প্ৰগ্ৰাম হৈছে আৰু এনেকুৱা প্ৰগ্ৰামটো আৰু আজি এতিয়া আৰু পকিৰাগ্ৰাম সমষ্টিৰে সেই ভটগাঁৱত আৰু এটা আছে তাতেও এনেকুৱা 400-500 জইনিং প্ৰগ্ৰাম আছে বুলি কৈছে তো সেইবিলাক যিটো মই দেখিবলৈ পাইছে যে অহা আগন্তুক যিটো 2024 যিটো নিৰ্বাচন MP ইয়াৰ আমাৰ বিশেষটো জয়ী হোৱাটো মই খুব পজিটিভলি দেখি আছোঁ আৰু আজি যে বিজেপিয়ে ইমান আমাৰ দলত সোমাই আছে একমাত্ৰ প্ৰমোদ বড়োৰ কাৰণে প্ৰমোদ বড়োৱে নিজৰ যিটো UPPL দল সেইটো খুব ভালকৈ চলাব পৰা নাই যাৰ ফলত UPPL দল এৰি পেলাই আমাৰ দলত আহিছে আৰু UPPLৰ সহযোগী দল বিজেপিৰো বহুত নেতা কৰ্মীসকলে আমাৰ দলত আহিছে মানে প্ৰত্যেক কিবাটো প্ৰমোদ বড়োৱে যদি ভালকৈ চলাব পাৰিলে হয় এনেকুৱা চৰকাৰত থকা কৰ্মী নেতাসকলে আমাৰ দলত নাহিলে হৈছে প্ৰমোদ বড়োৰ জিৰ' চৰকাৰ চলোৱাৰ ক্ষেত্ৰত টোটেলি ফেইলাৰ যাৰ ফলত আজি সহযোগী দল হিচাপে আছে বিজেপিয়ে UPPLৰ চৰকাৰ বনাব আজি প্ৰমোদ বড়োৰ পৰা একো পোৱা নাই ৰাইজেও একো পোৱা নাই একো উন্নতি কাম কৰিব পৰা নাই সেইকাৰণে বিজেপিয়ে BTC অঞ্চলত থকা বিজেপিখিনিয়ে বহুত কৰ্মীসকলে আমাৰ দলত আৰু UPPL দলৰ একে সমান বিজেপি সমান মানে UPPL আৰু কংগ্ৰেছৰো আজি বহুত ভাল স্যার অনাগত দিনত UPPL আৰু বিজেপিৰ মাজত সংঘাত আহিব পাৰে নেকি এইটো সংঘাত আহে নাহে ইহঁতে মিত্ৰ দলত আছে মানে এলায়েন্সত আছে কিন্তু আমি একো খবৰ নাপায় বা আমি কোৱাটো ঠিক নহ'ব কেনেকুৱা চৰকাৰ চলাই আছে সেইটোহে জানো স্যার মিত্রতা ধীৰ শৰণীয়াও আছে কিন্তু ধীৰ শৰণীয়াৰ নামটো সিহঁতে কেতিয়াও এবাৰো নকয় কি কাৰণে এইবিলাক মোক সুধিব নালাগে ধীৰা চৰণীয়াকৈ এইভাবে ইহঁতে খেলিব জানা খেলিবতো CSP হিচাপে খেলে না অনামত হিচাপে খেলিব আমার ক্ষেত্রে ডিক্লেয়ার দিতে ফেব্রুয়ারি লাস্ট মাসে